হাই গাইজ, বৰ্তমান ঘৰত আছোঁ। মানে কি যে আমি ৰঙালী বিহুত অলপ কিবা এটা প্লেন কৰিছিলোঁ, তাৰে প্ৰস্তুতি চলি আছোঁ আমি লগৰ কেইটামানে। আৰু ঘৰত মানুহ নাই যিহেতু আলহীৰ ঘৰত গৈছে, গতিকে ভাত তাত বনোৱা দায়িত্ব মোৰ ওপৰতে পৰিছে। বোলো একেলগে ভালো নালাগে অকলে অকলে থাকি, লগৰ কেইটাকে মাতিলোঁ আৰু কামো আছিল অলপমান। কামখিনি কৰি আছে সিহঁতে, ময়ো অলপ কৰিলোঁ। সেইখিনি এতিয়া আহিলোঁ গাইজ, ভাত তাত বনোৱা হ'ল মোৰ। দেউতাখনো বহুত কাম কৰলাক, 6টামান বজাৰ পৰা লাগিয়ে আছে। গতিকে এতিয়া তাহাকো অলপমান ৰেষ্ট দিওঁ আৰু নালাগে এতিয়া কৰিব বুলি কওঁ, কালি কৰিম লাগে যি বাকী ৰয়। তামোল চামোল খাই কিনে আৰু গাইছে আৰু ভাতে ৰান্ধি আছিলোঁ আৰু এতিয়া ভাত তাত হ'ল দিয়কচোন। চাওঁ বোলকচোন তাহোন কি কাম কৰি আছে। চাওঁ ৰ'ব গাইছ এখন কি কৰিছে, পৰা হয় নে নাই কিন্তু ভাত বাদ দিয়া বহুত আছে। সেইখিনি হৈছে নেকি? দে আৰু হ'ব দে আৰু পৰা বাদ দিয়া আৰু কালি কৰিম দে, ৰাতি হৈছে থৈ দি পৰা। সেইখন বহি মাৰি আছা নেকি? সেইখন মাৰিলোঁ, মাৰি কিনে এনেই 10 মিনিটমান মেলবাত দি কিনে আৰু যাবি দেই, তো শুনো ৰাতি হৈছে না ভাই না কি? কি দিব দে ভাগৰ লাগছে আৰু সি আৰু কি কৰে সি সেই কাম কৰিব আহিছে। দে সেইখিনিতো কমপ্লিট কৰ জল্দি, শুনছে না? তাৰপিছত বহি কিনে এনেই 10 মিনিটমান কথা পাতিম দে। তো গাইজ আমি ডিচাইড কৰিলোঁ এতিয়া ৰাতিও হৈছে কিবা আহোন বোলে গেম খেলৈ। কি কৰি আছে ৰে গাইজ? কি গেম খেলাম বুলি কৈছিলি? তোৰ খেলবি না? মই এখলাও আকাশে খেলবি? 100 বাজি হ'ব দেই, 100% 100 বাজি হ'ব। অকস্মাত আমাৰ গেম এটা ওলাই গেল। এতিয়া আজি বটল ফ্লিপ চেলেঞ্জে খেলাম। ৰ তোক বছ মই বটল এটা বিচাৰি নোৰা পটকে। বটলো নাই না আজিকালি। বটল নাই মানে বটল ভাই ঘৰত বটল চটল নাথকা হৈছে দে। ৰ মই লৈ ফুৰ যা। গাইজ বটল বিচাৰি বিচাৰি নাপালো, এইটোৱে পালো গাইজ, থিনাৰৰ বটল তাকো। এইটো দিয়ে খেলাম আৰু উপায় নাই। পৰা চান্স গাইজ বহুত কম আছে, মানে ছাকচেছৰ চান্স বহুত কম আছে। তথাপিতো চাওঁ আৰু যদি ভাগ্যত আছে, বাজিটো লাগছে যিহেতু আহো, মোৰতো একো প্ৰব্লেম নাই। গতিকে এইটো আহাৰ লগত ডিচাইড কৰিব। চাওঁ কাই জিকে। ইমান গাই সহজ নহয় কিন্তু এইটো খেলা, বটলটো তলকে যা দেখিলে গম পাই চাওকচোন। ইমান সহজ নহয় পৰা। সেইটো চাওঁ যদি ভাগ্যত আছে জিকিব নিশ্চয়। কাই জিকে চাওঁ আজি। গাইজ সেইটো বটল নহল, এইটো নতুনকে আনিলো বটল। সেইটোত গাইজ একবাৰো নপৰেয়ে। এতিয়া এইটো বটলত পৰবা লাগে এইটোত। চাওঁ ৰ'ব এতিয়া আহাক চাওঁ ৰ'বচোন, আহক সুধি লওঁ কি কয়। এইটো বটল হ'লে হ'ব না? হা তেনেহ'লে এইটো দিয়ে কৰো দে, আৰম্ভ কৰো তো আৰু। গাইজ এতিয়া টাইমাৰ দিছো 1.5 মিনিট কে দিওঁ, হ'ব কি কয়? কি কয় 1.5 মিনিট কে দিলে কেনে হ'ব? 1.5 মিনিট কে দিওঁ দে, 1.5 মিনিট কে দিলে ভাল হ'ব দে। 1.5 মিনিটকে আৰম্ভ কৰো, ৰস্তক বস্তু 1 মিনিট হ'ব। গাইজ এতিয়া আমি টাইমাৰ চাইমাৰ লগে ৰেডি। এতিয়া আহাক ফাৰ্ষ্ট প্ৰাইজটো মই দিম দিয়ক, 50 টকা খানে থলো দেই। যাই জিকা মটৰৰ পৰা 50 টকা খান দিম আৰু তোৰ 100 বাজি লুকুবা নালগে দেই। তেন দে বোলে আৰম্ভ কৰো নাকি? টাইমাৰটো উলিয়াই লওঁ ৰ। টাইমাৰটো টাইমাৰটো হৈছে ৰ লাহেকে। গাইজ টাইমাৰটো উলিয়ালো, এই ৰিছেট মাৰলো। তোৰ টাইম আৰম্ভ হ'ব দে, মই 1 2 3 বুলি কোৱাৰ লগে লগে। শুনছা না? শুনাই দিয়ক 1 2 3। কেইবাৰ হয় তোৰ গণি থাকবি হা। 2 3 নহয় নহয়, সাকসেস কেইবাৰ হয় এইটো গণবি। কি কৰা ভৰি চৰি নাবাজাকে ধুই লবি। কি কৰা গাইজ ইবাগে টাইম যাই আছে ইয়াৰ। গাইজ ভিডিঅ'টো অকস্মাত বন্ধ কৰিব লগা হ'ল, যি নহওক ইয়াত 2 বাৰ হৈছে বৰ্তমানলৈকে। এই 3 বাৰ হৈ আছে ইয়াৰ। ঠিকে আছে দে, 3 বাৰ হৈছে দে, 3 বাৰ হৈছে দে। টাইমটো আগতে বন্ধ কৰিছিলো না দে। ঠিকে আছে দে, নালগে দে, দে মাৰি দেন। টাইম চলি আছে গাইজ, 3 বাৰ গৈছে বৰ্তমানক লগি। লাহেককে মাৰিব বোলে।
আকাশে নেই নাকি গাইস গ্যারান্টি নাই কিন্তু নাই মোবাইল প্যাকেট নাই ইয়ো গাইস বোম খিলাড়ি এটা 1 মিনিট 2 সেকেন্ড 3 সেকেন্ড 4 5 6 ইতিমধ্যে 18 বার খেলব এই গাইস 4 বার 15 16 18 19 20 টাইম যাইছে 5 বার হল গাইস স্টপ বলে কর লগে লগে রখি যাবি দে স্টপ এই সব গাইস পুরা 1.5 মিনিট ইয়ার কমপ্লিট গাইস এতিয়া আমার আকাশৰ সুমা তারাইলো আকাশৰ এবাৰ ৰবা তো ডিপু স্টার্ট টাইম তো চাই থাকবি হা 1 2 3 স্টার্ট ये फाइनली होई গেছিল একবার ये গণ থাকবি 1 खिलाड़ी है ये खिलाई তিনি বাপ হইয়া আছে গাইস खिलाड़ी है এই কিবা খাইছে জি গাইস কিবা খাইছে জি ये হো হো কি করলাম 5 বার না 6 ওই 6 কি হইছে কি তোর জি হো 6 হাত কি হইছে জি আর গাইস হাত সুমা টাকা হাত আনরে দাও সুমা যে 30 সেকেন্ড গেল আর নতুন সুমা কিছু না নরে আর হইছে আর জি আর এ হে হাত ডিভোর্স গেছে নতুন সুমা খাইছে না লক্ষ্মী সুমা খালি নাই দে আর কোন কথা গেছে নো দে নো হুম 10 এই গাইস 1 মিনিট গেল 1 মিনিটে 10 বার মার দিছে গাইস 11 হইছে গাইস বিটু বন 1 2 3 স্টার্ট গণ থাকবে দে নহল তোমার ঘাটা চান্স আছে কিন্তু এ হইছে যা দে ভাত খানাই হবাই জি আজি দিনত দুইবার খাইছো একবার ফেললো আর একবার করব দে শুন দে তুই এইবার মারা চাও এ হে আপনি দিয়ে সেকেন্ড করবে স্পিড হয়ে যায় না আর স্লো মার স্পিড হয়ে যায় এ হে বাবা কোটি না এ করে কি করবি আর ভাই জুঙা হলে উপায় নেই আর की मार देगा कितने हो गया बिल्ली ने हो गया ए हे बहुत बढ़िया बॉय राम मोबाइल जबल भांगे बिल भी 46 सेकंड 47 ए घाटली जा तोई और एक बार होगा एक बार दे भांग देगा ए होसे जा तो रे कोन जा ये दो बार होगा ना दो बार अरे नहीं होगा दो बार खाना 1 मिनट और दो बार हो गया 1 मिनट 3 सेकंड 4 सेकंड 5 सेकंड 6 सेकंड ये 3 बार 8 सेकंड 9 सेकंड 10 सेकंड 11 सेकंड दे जल्दी खाटली न होली 14 15 16 खाटली दे 19 20 गाइस এই বেশি টাইম নাই আর ইয়ার হাতত গাইস আর কি করবা দছে এই গাইস এই দিবরা ভাত খানে আনকো 27 28 29 স্টপ এ ঠিক আছে এটু হইছে স্টপ লাস্ট করছে একদম ব্রো না ইনস্টাগ্রাম বটনে জড়াবো লাগে টু তালে বাজে বুঝা তুমি দে রিভিউ রাখতে পারিছেন ভিডিওটো কই দাও আমার ভিডিওটো এই মানে ফাঁসো বন্ধ করে দে আমার সম্বোধন আমি দিছো এয়া ধন্যবাদ পুলাম মুসলিম সম্বোধনা আও